ডাইরেক্ট কাটি দিছে এই কিবা মাথা সাইকেল প্রবলেম আছে ডক্টর দেখাইছে ডক্টর দেখাইছে এই nang bando na ma koto ko ha নংগদি নে ঘটনাটো একচুৱেলি আমাৰ গাঁৱৰে হয় চ' এনেকুৱা হ'ল দেউতাক মানে পথাৰত গৈছিল দেউতাক পথাৰৰ পৰা মোটামুটি এপ্ৰক্স 5:30 মানত তেওঁ ঘূৰি আহিল ঘূৰি আহি তেওঁৰ নিজৰ ল'ৰাটোক বিচাৰিলে ছোৱালীজনী আছে ঘৈণীয়েকজনো আছে কিন্তু ল'ৰাজন নাই চ' ল'ৰাজন নাই ল'ৰাজনক বিচাৰিলে বায়েকক বিচাৰিব দিলে বায়েকেও বিচাৰিলে বিচাৰি নাপালে তাৰপিছত গাঁৱতো তেওঁ দেউতাকে বিচাৰি গ'ল পিছত দেউতাকে গাঁৱত বিচাৰিও নাপালে পিছত আহি কি হ'ল দেউতাকে এই কথা ঘৰৰ ওচৰে পাছৰে থাকিব পাৰে টচ এটা লৈ তেওঁ মানে ঘৰৰ আশে পাশে বিচাৰিলে পিছত দেখিলে পুতেকৰ মানে ডিঙি চিঙি আছে আৰু ওচৰত তেজ পুৰা বৈ আছে পৰিয়ালে এতিয়া দেউতাকে বিশেষকৈ মাকক সন্দেহ কৰিছে কাৰণ কিয় মাকৰ আল্টিমেটলি সাইকোলজিকেল ইস্যু এটা আছে তেওঁৰ ট্ৰিটমেণ্টো চলি থকা বুলি কৈছে কিন্তু আমি বিশেষ গম নাপাওঁ কেনেকুৱা কি হৈ আছে সেইটো প্ৰশাসনৰ মানুহ আহিছে এতিয়া আৰু কোনোবা এজন হায়াৰ অফিচাৰ আহিব তাৰপিছতহে চাগে তেওঁলোকে বাকী নেক্সট পৰ্যায়টো কাম কৰিব তেনেকুৱা আৰু